নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ ফালৰ পৰা কৈছোঁ। আজি আমাৰ ওচৰত এজন দাদা আহিছে, ভাইটি আহিছে, নাৰেংগীৰ পৰা আহিছে। নাৰেংগীৰ ক'ত কি ঘৰ মই তেওঁৰ পৰা এড্ৰেছটো জানি ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মই মানে ভাইটিক এতিয়া মই সোধোঁ ক'ৰ পৰা আহিছে, কি পঢ়ি আছে, অলপমান সুধি দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো কোৱাচোন। মোৰ ফৰেষ্ট গেট, নাৰেংগী ফৰেষ্ট গেট, শাস্ত্ৰীনগৰ আৰু গুৱাহাটী কলেজ মানে মই পঢ়ি আছোঁ, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। তাৰপিছত মানে আমাৰ ঘৰতো ছাগলী আছে। ছাগলী মানে এনেকুৱা ছাগলী, বিটেল ছাগলী নাই আৰু মানে ভাবিছোঁ কি মানে ক্ৰছ কৰালে মানে অলপ উন্নত জাতৰ আহিব হয়, মানে কি মানে সেইকাৰণে আপোনাৰ ওচৰত আহিছোঁ। আপোনাৰ মানে কেনেকৈ কি থ্ৰু দি আহিলা, কেনেকৈ গম মানে এনেই মানে ইউটিউবত এই নটিফিকেশ্যনবিলাক আহি থাকে নহয়। তাৰপিছত তাতে ইউটিউবত এদিন মাও চালে, তাৰপিছত ময়ো চালোঁ। চাওঁতে মানে তাতে বহুতেই দেখিলোঁ ভিডিঅ'। আৰু এটা দেখিছিলোঁ মানে এনেকৈ মিৰ্জাৰ ফালে, তাৰপিছত এনেকৈ মানে প্ৰাইচটো বহুত হৈ যায়। তাৰপিছত ছাগলীকেইটা মানে সিমান হেৰি নহয় আৰু ভাল নহয়, সিমান ঠিক নহয়। তাৰপিছত আৰু মই কৈ থাকোঁ মানে কি অসমৰ ভিতৰত ল' প্ৰাইচটো কেনেকুৱা পালা? প্ৰাইচটো মানে মোটামুটি ঠিকে আছে। তাতে এনেকুৱা 7 মাহৰ ছাগলী আমি য'ত চাইছিলোঁ আৰু এজেগাত চাইছিলোঁ, মিৰ্জাৰ কিবা জেগা আছিল, তাৰপিছত জেগাটো মই পাহৰিলোঁ। তাৰপিছত তাতে মানে এনেকুৱা হেৰি কিমান ক'লে জানো, 18,000মান কৈছে আৰু সেইকাৰণে মানে তাতে নল'লা আৰু তেনেকৈ? নাই, তাতে নল'লোঁ। তাৰপিছত মানে মায়ে ক'লে আৰু বেলেগত চা। তাৰপিছত এনেকৈ আপোনাৰ চেনেলতে আহিলোঁ। আহোঁতে মানে তাৰপিছত দেখিলোঁ আৰু তাতে এনেকুৱা ছাগলীবোৰ দেখিলোঁ। তাৰপিছত নাম্বাৰটো দিয়া আছিল। তাৰপিছত মই ফোন কৰিব খুজিলোঁ। তাৰপিছত খোজোতে মানে মায়ে ক'লে মই কথা পাতোঁ বুলি। তাৰপিছত মাক দিলোঁ কথা পাতিব, এনেকৈ আৰু আহিলোঁ আৰু। তাৰপিছত ঠিক আছে বাৰু। ভাইটিয়ে এইটো লৈছে, এইটো ব্ৰিডাৰ লৈছে। হাইট ধুনীয়া হয়। ইয়াৰ 7 মাহমান এজ হৈছে। আপোনালোকে চাই লওক, ৰেড আইজৰ ধুনীয়া চেৰা কালাৰৰ হয়, এইটো আপোনালোকে দেখিছে। ঠিক আছে বাৰু। ভাইটি তুমি হাই ছেকেণ্ডেৰী পঢ়ি আছা ন? ঠিক আছে বাৰু। এতিয়া মানে কি নতুনকৈ ফাৰ্মো ষ্টাৰ্ট কৰিম বুলি ভাবিছা? ঠিক আছে বাৰু। তেনেকৈ ভালেই হ'ল, ভালেই লাগিল, তেনেকৈ তোমাৰ লগতো কথা পাতি ভালেই লাগিল। ঠিক আছে বাৰু, নেক্সট টাইম আহিবা বুলি আশা থাকিল। ধন্যবাদ।